আজি কি কাৰণে আপোনালোকে এই কাৰ্যসূচী ল'বলৈ বাধ্য হ'ল আজি? না এইটো প্ৰথম কথা, আপুনি কোনো কাৰ্যসূচী লোৱা নাই। আপোনালোকে যিটো কুৱেশ্যন কৰিছে কাৰ্যসূচী, আমি কোনো কাৰ্যসূচী লোৱা নাই। আজি চাওক, আপোনালোকে 15 তাৰিখ সমাগত নমিনেশ্যন দিবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে, আজি 13 তাৰিখ হ'ল। আজি আমি 11 তাৰিখে এখন নিৰ্বাচনী কমিটি আমি বহিছিলোঁ, টিকেট প্ৰত্যাশী ব্যক্তিসকলক টিকেট দিবৰ কাৰণে। নিৰ্বাচনী কমিটিত আমি বহিছিলোঁ। তেতিয়া চিলেকশ্যন কমিটি আমাৰ মনিকা বাইদেউ গহপুৰৰ পৰা আদি কৰি বিহালী আৰু চতিয়া এটা অংশ পৰে আমাৰ ইয়াত। সেই অংশখিনি আমাৰ চিজিলমতে হৈ গ'ল। তাৰপিছতে যেতিয়াই আমাৰ চতিয়া ব্লকটো চিজিলমতে হৈ গ'ল, বিশ্বনাথৰ যিটো চতিয়া পাৰ্ট পৰে, চতিয়া ব্লকত পাৰ্ট পৰে, সেইটো চিজিলমতে হৈ গৈছিলে। তাৰপিছতে আহি যেতিয়া আমাৰ বালিচাং জিপিত সোমালোঁ, বালিচাং জিপিত সোমাওঁতে তেতিয়া টিকেট পেনেলৰ নামটো কৈছিলে আৰু পেনেল আহি পোৱাহিয়ে নাছিলে। আমি তেতিয়া ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ জৰিয়তে, দিলীপ বৰুৱাৰ জৰিয়তে আমি ব্লক প্ৰেচিডেণ্টক পেনেল অনুৱাইছোঁ। অনুৱাই তাৰপাছতে যেতিয়া চাওঁতে তাত বৰপথাৰ জিলা পৰিষদটো আমাৰ ST হৈ আছিলে, জিলা পৰিষদৰ সদস্যজন ST ৰিজাৰ্ভেশ্যন, চেলাইখাটি জিপিত ST ৰিজাৰ্ভেশ্যন, বালিচাঙতো আপোনাৰ AP-টো ST ৰিজাৰ্ভেশ্যন। তেতিয়া মই ক'লোঁ যে চাওক, আমি ইমানখিনি এটা হেৰিয়াত এইটো অঞ্চলতে ST ৰিজাৰ্ভেশ্যন হৈছিল, গতিকে ইয়াত আমাৰ আদিবাসী ভোটো আছে আৰু আমি আদিবাসী ভোটখিনি অকুপাইড কৰিবৰ কালেকশ্যন কৰিবৰ কাৰণে আমি আদিবাসী কেণ্ডিডেট এজন দিয়াটো প্ৰয়োজন। গতিকে মই সেইকাৰণে ৰীতা বাগৰাৰ নামটো প্ৰস্তাৱ কৰিছোঁ বুলি মই সদনত উত্থাপিত কৰিছিলোঁ। যেতিয়াই মই সেই প্ৰস্তাৱটো কৰিলোঁ, তেওঁলোকৰ হয়তো মনপুত ৰাজনৈতিকভাৱে তেওঁলোকৰ মনপুত কেণ্ডিডেট ৰীতা বাগৰা ডাঙৰীয়ানী নাছিলে আৰু সেইটো কাৰণে তেওঁলোকে ক'লে যে অন্যান্য ব্লকৰ যেতিয়া পেনেল আহি পোৱাহি নাই, তেতিয়াহ'লে আমি এইখন সভা 13 তাৰিখলৈ পষ্টপন কৰিছোঁ। ঠিক আছে, আমিও সেই কথাত হয় বৰ দিলোঁ। প্ৰাক্তন মন্ত্ৰী নুৰজামান চৰকাৰ ডাঙৰীয়া আছিলে, তেখেতেও হয় বৰ দিলে, ময়ো ডিষ্ট্ৰিক্ট ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে হয় বৰ দিলোঁ। কিন্তু আজি 13 তাৰিখ হ'ল, আজি এই সভাখন অনুষ্ঠিত তেওঁলোকে কৰিব লাগিছিল। এতিয়া তেওঁলোকে মই আহি অফিচ পালোঁহি, অফিচ পোৱাৰ পিছত তেওঁলোকক ফোন মাৰিছোঁ, সভাখন ক'ত আয়োজন কৰিছে, কি কথা, তেওঁলোকে ফোন ৰিচিভ নকৰে আৰু 2-এজনৰ ফোন চুইচ অফ কৰি ৰাখিছে। তাৰপিছত যেতিয়া ইয়াত টিকেট প্ৰত্যাশী ব্যক্তিসকল আছে, তেওঁলোকে মোক সুধিছে যে এলবাৰ্ট দা, আপুনি চিলেকশ্যন বডীত আছিলে, টিকেট কি হৈছে? বোলো মই গম নাপাওঁ, এতিয়া চিলেকশ্যন বডী আজি সভাখন ক'ত অনুষ্ঠিত হৈছে, তেওঁলোকে মোৰ ফোন ৰিচিভ কৰা নাই, তেওঁলোকে ফোন চুইচ অফ কৰি ৰাখিছে, গতিকে মই ক'ব পৰা নাই। আৰু যদি মোক চিলেকশ্যন বডীত তেওঁলোকে এতিয়া ফোন কৰি মাতে, মই যাম, তেতিয়াহে মই তোমালোকক অৱগত কৰিব পাৰিম। তেনেস্থলত যেতিয়া যুৱ কংগ্ৰেছৰ সতীৰ্থসকল আৰু বেলেগ বিভিন্ন জ্যেষ্ঠসকল আহিলে, মোৰ কাৰ্যালয়লৈ অহা অৱস্থাত তেওঁলোকক বহিবলৈ আসন দিবৰ কাৰণে মোৰ যিখিনি চকী আছিলে, তেওঁলোকৰ হয়তো সভা চলাবৰ কাৰণে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ কাৰ্যালয় লৈ গৈছিল। সেইখিনি আনিবলৈ যাওঁতেই এইজন ব্যক্তিজনৰ নামটো কি আছিলে, মুনাফ চৌধুৰী ডাঙৰীয়াই সেই ল'ৰাবিলাকক ক'লে যে ল'ৰা দুজনক ক'লে যে যুৱ কংগ্ৰেছে কংগ্ৰেছটো বিভক্ত কৰিবলৈ ওলাইছে ইয়াত। তেতিয়াই উত্তেজিত হৈ গোটেই যুৱ কংগ্ৰেছৰ সতীৰ্থসকলো আছে আৰু বেলেগো আছে কোনোবা, তেওঁলোকে এই কাৰ্যক্ৰম কৰে।